আজি দলগাঁৱত অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ এই বিশাল জনসভাত সভাপতিত্ব কৰা আজিৰ সভাৰ সভাপতি মাননীয় মাধৱ ৰাজবংশী ডাঙৰীয়া, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, উপস্থিত থকা আমাৰ AICC সম্পাদক অসমৰ তত্ত্বাৱধায়ক পৃথ্বীৰাজ চাটে ডাঙৰীয়া, বিধায়িনী দলৰ উপদলপতি ৰকিবুল হুছেইন ডাঙৰীয়া, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক ডাঙৰীয়া, ইয়াত উপস্থিত থকা আপোনালোকৰ জনপ্ৰিয় প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়া, উপস্থিত থকা বৰপেটা সদৰ সমষ্টি বিধায়ক আব্দুল ৰহিম খান ডাঙৰীয়া, উপস্থিত থকা ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া, উপস্থিত থকা কাৰ্যকৰী সভাপতি সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, অসম ৰাজ্যিক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, উপস্থিত থকা আমাৰ মঞ্চত উপস্থিত থকা মংগলদৈ সমষ্টি বিধায়ক বসন্ত দাস ডাঙৰীয়াকে প্ৰমুখ্যে কৰি মঞ্চত উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, NSY যুৱ কংগ্ৰেছ, সেৱাদল য়াং ব্ৰিগেড, উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠসকল, আজি চাহাবসকল, যুৱক বন্ধুসকল, উলেমা চাহাবসকল, সাংবাদিকসকল আৰু ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ ৰাইজ, নমস্কাৰ, আসসালামু আলাইকুম। এতিয়া মই যিমানবোৰ নামবোৰ ক'লো, মই নিজৰ মনত ভাবিছোঁ আৰু এজন বিশেষ ব্যক্তি আমাৰ মাজত থাকিলে ভাল হ'লহেঁতেন। সেইজন বিশেষ ব্যক্তি কোন? যিজনে 2014 চনত সকলো ভাৰতবৰ্ষৰ ৰাইজৰ মাজত কংগ্ৰেছ মুক্ত ভাৰতৰ এটা সপোন দেখিছিল। মই সেইজন বিশেষ ব্যক্তিৰ কথা কৈছোঁ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা কৈছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি কংগ্ৰেছ মুক্ত ভাৰতৰ সপোন 2014 চনত দেখিছিল। আহক, দলগাঁও সমষ্টিত আহক আৰু চাওক যে কংগ্ৰেছ জীৱিত আছে, কংগ্ৰেছ সক্ৰিয় হৈ আছে, কংগ্ৰেছ আহিবই। কংগ্ৰেছৰ কোনো দলে না বিজেপি না RSS আমাক ৰাইজৰ হৃদয়ৰ পৰা ওলাইব পাৰে, কোনো দলৰ ইমান সাহস নাই। ৰাইজ আমাক বিচাৰিছে, কংগ্ৰেছ সদায় থাকিব। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, দিল্লীৰ পৰা ড্ৰোন পঠাওক, দিল্লীৰ পৰা এজেণ্ট পঠাওক আৰু চাওক যে আমাৰ অসমত কংগ্ৰেছ দল কিমান শক্তিশালী হৈ আছে। মই ধন্যবাদ আৰু শুক্ৰিয়া আদা কৰিছোঁ আমাৰ দলগাঁও সমষ্টিৰ ৰাইজক। আপোনালোকে প্ৰমাণ কৰি দিছে, আপোনালোকে প্ৰমাণ কৰি দিছে যে কংগ্ৰেছ এতিয়াও আছে। এটা সময়ত শ্ৰদ্ধা ৰাইজ, সঁচাকৈ মই কওঁ, 2014 চনৰ পিছত ৰাজনৈতিকভাৱে যথেষ্ট দুৰ্বল হ'লোঁ, যথেষ্ট দুৰ্বল হ'ল কংগ্ৰেছ দল। মানুহে আমাক যা তা কথা কৈ আমাক সমালোচনা কৰিছিল। আমাৰ দলৰ নেতৃত্বৰ বিৰুদ্ধে যি কথাবোৰ ক'বলৈ আৰম্ভ কৰিছিল, আমিও ভাবিছিলোঁ যে আমাৰ দলৰ ভৱিষ্যত কি হ'ব। যোৱা বছৰ এনেকুৱা এটা সময়ত আমি সকলোৱে উদয়পুৰত গৈছিলোঁ। আমি নিজৰ মাজত চিন্তন কৰিছিলোঁ যে আমি কি কৰা উচিত। ভাৰতৰ জনসাধাৰণে যিদৰে আমাক সমৰ্থন দিব লাগে,
যিদৰে আমাক সাহস দিব লাগে, যিদৰে মৰম কৰিব লাগে, যিদৰে স্নেহ আগবঢ়াব লাগে, আমি সেই মৰমটো পোৱা নাই, সেই শক্তিটো পোৱা নাই। এনেকুৱা এটা ভয় আমাৰ কংগ্ৰেছ দলৰ ভিতৰত যোৱা বছৰ আৰম্ভণিত আছিলে। মই সঁচা কথা কৈছোঁ। কি কৰা যায়? সেই বৈঠকত কংগ্ৰেছ দলে এটা সিদ্ধান্ত ল'লে যে কংগ্ৰেছ দল কোনো সাধাৰণ দল নহয়। এই কংগ্ৰেছ দল ভাৰতৰ জনসাধাৰণৰ আবেগৰ পৰা জন্ম হোৱা এটা দল। আৰু যদি কংগ্ৰেছ দলে পুনৰবাৰ নিজকে শক্তিশালী কৰিবলৈ বিচাৰে, যদি কংগ্ৰেছ দলে পুনৰবাৰ জীৱিত হৈ সক্ৰিয় হ'বলৈ বিচাৰে, তেতিয়া কংগ্ৰেছ দলে য'ত জন্ম লৈছে তাত যাব লাগিব, জনসাধাৰণৰ মাজত যাব লাগিব। এনেকুৱা এটা সিদ্ধান্ত লৈছে। আৰু এই সিদ্ধান্তৰ নেতৃত্ব আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া ল'লে। আৰু তেওঁ জনসাধাৰণৰ মাজত গৈ ঐতিহাসিক কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে প্ৰায় ৪,০০০ কিলোমিটাৰ ওপৰৰ এটা ভাৰত জোড়ো যাত্ৰা তেওঁ আগবাঢ়ি আৰু সফলতা ৰূপে তেওঁ শেষত কাশ্মীৰত যেতিয়া গ'লে, তেতিয়া কংগ্ৰেছ দলে পুনৰবাৰ জীৱিত হ'ল। যিহেতু আমি ভাৰতৰ জনসাধাৰণৰ মাজত আমি সোমাই গ'লো আৰু ভাৰতৰ জোড়ো যাত্ৰাৰ পিছত এতিয়া দেখিছে যে হিমাচল প্ৰদেশত কংগ্ৰেছৰ জয় হ'ল। ভাৰত জোড়ো যাত্ৰাৰ পিছত আমি কি দেখা পালো যে কৰ্ণাটকত আমাৰ জয় হ'ল। ভাৰত জোড়ো যাত্ৰাৰ পিছত আমি ভৱিষ্যত কি দেখিবলৈ গৈ আছো যে ৰাজস্থানত আমাৰ চৰকাৰ হ'ব, মধ্যপ্ৰদেশত আমাৰ চৰকাৰ হ'ব, ছত্তীশগড়ত আমাৰ চৰকাৰ হ'ব, তেলেংগানাত আমাৰ চৰকাৰ হ'ব, 2024 চনত কেন্দ্ৰত ভাৰতত আমাৰ চৰকাৰ হ'ব। এয়া হ'ল আমাৰ জনসাধাৰণৰ আশীৰ্বাদ। এয়া হ'ল ভাৰত জোড়ো যাত্ৰাৰ পিছত জনসাধাৰণৰ কংগ্ৰেছ দলৰ প্ৰতি আল্লাহৰ ওচৰত দোৱা। আৰু এয়া শক্তি হৈছে জনসাধাৰণৰ প্ৰাৰ্থনাৰ ভিতৰত, এয়া শক্তি আছে জনসাধাৰণৰ দোৱাৰ মাজত। আৰু আজি এই দলগাঁও সমষ্টিত আমাৰ অসম কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আপোনালোকৰ মাজত আহিছে। আপোনালোকৰ আগত আমি আপোনালোকৰ মৰমৰ ভিক বিচাৰিছো। আজি আপোনালোকৰ সন্মুখত আপোনালোকৰ দোৱা আমি বিচাৰিছো। আজি আপোনালোকৰ সন্মুখত আপোনালোকৰ আশীৰ্বাদ আমি বিচাৰিছো। আশীৰ্বাদ দিবনে? দোৱা কৰিবনে? পৰামৰ্শ দিবনে? কংগ্ৰেছক জিকাবনে? শ্ৰদ্ধা ৰাইজ, এটা কথা বুজিব লাগিব। আজি ভাৰতৰ ভিতৰত এই বিজেপি দলটোক পৰাজিত কৰা শক্তি একমাত্ৰ এটাহে দলৰ ভিতৰত আছে। সেই দলটো হ'ল ভাৰতীয় জাতীয় আমাৰ কংগ্ৰেছ দলৰ ভিতৰত, আৰু কোনো দলৰ ভিতৰত নাই। আৰু বিজেপি আমাৰ লোকৰ ওপৰত আমাক ভয় খুৱাবলৈ বহুত চেষ্টা কৰিলে। ৰাহুল গান্ধী ডাঙৰীয়াক ইডিলৈ লৈ গ'ল, সোনিয়া গান্ধী ডাঙৰীয়াক ইডিলৈ লৈ গ'ল। আজি আমাৰ অসমৰ বিধায়কসকলৰ ওপৰত CM ভিজিলেন্স লগাইছে। কমলক্ষ দেৱ প্ৰকাশ আমাৰ বিধায়কৰ ওপৰত CM ভিজিলেন্স লগাইছে। আজি আমাৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া পৰিয়ালৰ ওপৰত আজি যি চৰকাৰী আজি নিৰ্দেশ তেওঁলোকৰ পৰিয়ালক দিছে। কিন্তু শ্ৰদ্ধেয় ৰাইজ, আমি এই মঞ্চৰ পৰা বিজেপি ক'বলৈ বিচাৰিছো, তোমালোকে আমাৰ ওপৰত যিমানে অত্যাচাৰ কৰি যোৱা আমি ভয় নাখাওঁ। আমাৰ ৰাইজৰ আশীৰ্বাদৰ দোৱা লৈ আমি দুগুণ আৰু বেছি শক্তিশালী হ'ম। শ্ৰদ্ধেয় ৰাইজ, কংগ্ৰেছ দল এটা ঐতিহাসিক দল। বিজেপিৰ লগত আমি যুদ্ধ কৰি যাম, কিন্তু সদায় নিজৰ আদৰ্শ আমি মনত ৰাখিম। আমি কংগ্ৰেছ কিয়, কংগ্ৰেছ মানে কি, আমি সেই কথাবোৰ কেতিয়াও আমি পাহৰি যাব নোৱাৰো। আমি নিজৰ আদৰ্শৰ লগত
আমি মহাত্মা গান্ধীৰ দল, আমি সুভাষ চন্দ্ৰ বসুৰ দল, আমি আব্দুল গফৰ খানৰ দল, আমি মৌলানা আজাদৰ দল। আমি নিজৰ আদৰ্শ আমি পাহৰিব নোৱাৰো। ক্ষমতা আমাক নালাগে, আমি ক্ষমতাৰ কাৰণে আজি ৰাজনীতি কৰা নাই। আমি যদি ৰাজনীতি কৰিছো এটাহে উদ্দেশ্য লৈ, যে এটা উদ্দেশ্য যে মহাত্মা গান্ধীয়ে আমাক শিকাই গ'ল যে কংগ্ৰেছ মানে দুখীয়া মানুহ, আৰু যেতিয়ালৈকে আমি দুখীয়া মানুহৰ চকু পানী মোহাৰিব নোৱাৰো আমি কংগ্ৰেছ হৈ যাব লাগিব। সেইকাৰণে আমি কংগ্ৰেছ কৰিছো, সেইকাৰণে আমি কংগ্ৰেছ কৰিছো। মহাত্মা গান্ধী যেতিয়া ভাৰতৰ স্বাধীনতা সংগ্ৰাম হৈ আছিলে, আমি সেই সময়ত বিভিন্ন আন্দোলন আমি কৰি আছিলো। ভাৰতৰ জনসাধাৰণে মহাত্মা গান্ধীৰ নেতৃত্বত বিভিন্ন ধৰণৰ ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিল, কিন্তু সদায় মহাত্মা গান্ধীয়ে এটাই কথা বিচাৰিছিল যে হিন্দু আৰু মুছলমানৰ মাজত শান্তি আৰু সম্প্ৰীতি থাকিব লাগে, শান্তি আৰু সম্প্ৰীতি থাকিব লাগে। যেটা গম পালে যে কলিকতাত হিন্দু আৰু মুছলমান মানুহৰ মাজত সংঘাত হৈছে, তেতিয়া সব কামবোৰ পাহৰি, সব কামবোৰ পৰা আঁতৰাই নিজকে তেওঁ কলিকতাত গৈ যেতিয়ালৈকে হিন্দু আৰু মুছলমানৰ মাজত শান্তি সম্প্ৰীতি নাহে তেতিয়ালৈকে কলিকতাত তেওঁ বহি গৈছে। এয়া হ'ল কংগ্ৰেছ, এয়া হ'ল কংগ্ৰেছ। আৰু আমি যেতিয়ালৈকে এই 2014 চনৰ পিছত হিন্দু আৰু মুছলমানৰ মাজত যেতিয়ালৈকে আমি শান্তি আৰু সম্প্ৰীতি আমি ঘূৰাই আনিব নোৱাৰো, আমি কংগ্ৰেছ আমি কৰি যামে। আমাক যিমানে আমাক অত্যাচাৰ কৰক বা নকৰক আমি কংগ্ৰেছ কৰি যাম। এই কথাবোৰ একে কথা মোৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱে কৈছিল। কোভিডৰ পৰা আক্ৰান্ত GMC হস্পিটালত বিশ্বনাথ এবাৰ দুৰ্বল, তথাপিও মোক কৈছিল যে মোৰ জীৱনৰ অন্তিম সময় মোৰ ওচৰলৈ আহিছে, মোৰ অসমৰ ৰাইজক এটা অন্তিম বাৰ্তা মই দিবলৈ বিচাৰিছো। ভাঙি ভাঙি এটা কথা তেওঁ ৰেকৰ্ড কৰিলে, আৰু ৰেকৰ্ড হৈ যোৱাৰ পিছত সমগ্ৰ অসমত সেই কথাবোৰ আমি শুনা পালো। কি আছিলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ অন্তিম কথা? তেওঁলোকৰ শেষৰ সময়ত তেওঁ অন্তিম কথা আছিল যে জীৱনৰ অন্তিম সময়লৈকে মই অসমৰ প্ৰত্যেক হিন্দু প্ৰত্যেক মুছলিমৰ কাৰণে মই অধিকাৰৰ কাৰণে মই আন্দোলন কৰি যাম, মই যুঁজি যাম। আজি মই এই মঞ্চৰ পৰা মই শপত লৈছো যে যদিও মোৰ পিতৃ আজি তাৰিখত আমালোকৰ মাজত নাই, সেই আদৰ্শবোৰ মই নিজৰ জীৱনত অনুসৰণ কৰি সেই আদৰ্শবোৰ নিজৰ জীৱনত অংশগ্ৰহণ কৰি ময়ো একে ৰাহে যেতিয়ালৈকে মই ৰাজনীতিত আছো তেতিয়ালৈকে প্ৰত্যেক হিন্দুৰ মানুহৰ বাবে মই সংগ্ৰাম কৰি যাম, প্ৰত্যেক মুছলমান মানুহৰ কাৰণে মই সংগ্ৰাম কৰি যাম। আমি কংগ্ৰেছ, আমি সকলৰ হৈ, আমি হিন্দুৰ মানুহ, আমি মুছলমান মানুহৰ, আমি শিখৰ মানুহ, আমি কোচ ৰাজবংশী, আমি বড়ো, আমি ৰাভা, আমি কাৰ্বি, আমি ব্ৰহ্মপুত্ৰ, আমি বৰাক, আমি সকলৰ হৈ আমি ভাৰত, কংগ্ৰেছ মানে ভাৰত। আৰু সেইকাৰণে আমি এটা ইণ্ডিয়া এলায়েন্স গঠন কৰিছো। এতিয়া বিজেপি চাওক কিমান ভয় খাইছে কি যেতিয়া কংগ্ৰেছৰ নেতৃত্বত যেতিয়া ইণ্ডিয়া এলায়েন্স আমি গঠন কৰিলো তেতিয়া বিজেপি ৰাতি টোপনি ভাঙি গ'ল। ইণ্ডিয়া এলায়েন্সৰ নামটো লৈ তেওঁলোকৰ হৃদয়ত ভূমিকম্প কম্পন এটা সৃষ্টি হ'ল। আমি যুঁজি যাম, আমি সংগ্ৰাম কৰি যাম। আমি সদনৰ ভিতৰত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিৰুদ্ধে যেতিয়া অনাস্থা প্ৰস্তাৱ আনিলো, আমি দেখা পালো যে কেনেদৰে অসমত বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্ধিয়াই সন্ধিয়াই সংবাদমেল পাতিবলৈ বাধ্য হ'ল।
আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনেদৰে ৰাইজক মাজত বিভাজন কৰিবলৈ বিচাৰিছে আমি গম পোৱা নাই নেকি? আমি গম পোৱা নাই নেকি? এটা সময়ত বিজেপি দলে বাংলাদেশী কৈ আমাৰ অসমীয়া মানুহক অপমানিত কৰিছিল। সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিলে আৰু আমি এনআৰচি প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ। এনআৰচি প্ৰক্ৰিয়া আমি আৰম্ভ কৰিলোঁ। এনআৰচি ফলাফল ওলাই গ'ল আৰু যেতিয়াৰ পৰা এনআৰচি ফলাফল ওলাই গ'ল বিজেপি দলে বাংলাদেশী ক'বলৈ বাট বন্ধ কৰিলে। এই কামটো আমাৰ কংগ্ৰেছ চৰকাৰে কৰিছিল। যেতিয়াৰ পৰা এনআৰচি ওলালে তেতিয়াৰ পৰা বিজেপি দলে বাংলাদেশী ক'বলৈ বন্ধ কৰিলে। এতিয়া আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিহেতু বাংলাদেশী ক'ব পৰা নাই, এতিয়া আকৌ মিয়া লৈ আমাৰ অসমৰ মানুহক অপমানিত কৰিবলৈ বিচাৰিছে। এতিয়া মিয়া কৈ আজি তেওঁলোকে আমাৰ অসমৰ মানুহক অপমানিত কৰিবলৈ বিচাৰিছে। আমি কথা দিছোঁ শ্ৰদ্ধা ৰাইজ, যেতিয়া কেন্দ্ৰত আমাৰ চৰকাৰ হ'ব, IPC কোডত ইণ্ডিয়ান পিনেল কোডত এটা ছেকশ্যন আছে। সেই ছেকশ্যনটো হ'ল 153। সেই 153 ছেকশ্যনে কি কয় কি যিজন মানুহে দুটা সমাজৰ সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে, কাজিয়া হোৱাটো বিচাৰে, সেইজন মানুহক 3 বছৰ জেল খাব লাগিব। সেইটো মই কোৱা নাই, সেইটো আমাৰ ভাৰতৰ IPC কোডে কয়। IPC কোড ছেকশ্যন 153ত লিখা আছে যে যিজন মানুহে সাম্প্ৰদায়িক কথা কয়, সমাজৰ মাজত জুই লগাবলৈ বিচাৰে, তাৰ ওপৰত ছেকশ্যন 153 লগাই আমি তেওঁক 2 বছৰ বা 3 বছৰ আমি জেললৈ পঠাব পাৰোঁ। আমি কথা দিছোঁ এতিয়া কেন্দ্ৰত আমাৰ চৰকাৰ আহিব, আমাৰ এই ছেকশ্যন 153 সন্দৰ্ভত আমি এটা তালিকা বনাই আছোঁ যে কোন বিজেপি দলৰ নেতাসকলে সাম্প্ৰদায়িক কথা কৈ আমাৰ সমাজৰ মাজত অস্থিৰতা বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে আৰু প্ৰত্যেকজনৰ ওপৰত আমি এই ছেকশ্যন 153 আমি লগাম। কিন্তু কথাটো হ'ল শ্ৰদ্ধা ৰাইজ, আমি বিজেপিৰ লগত যুঁজি থাকিম, আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত যুঁজি থাকিম, আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে যুঁজি থাকিম। কিন্তু অসমৰ ৰাইজে বুজিব লাগিব যে কংগ্ৰেছ আৰু বিজেপি বাহিৰে আৰু কিছু দল আছে যি নামতে বিৰোধী, যি নামতে বিজেপি বিৰোধী, কিন্তু যদি তেওঁলোকৰ কথাবোৰ অধ্যয়ন কৰা যায়, যদি তেওঁলোকৰ কামবোৰ যদি অধ্যয়ন কৰা যায়, তেতিয়ালৈকে গম পাব যে এই দল কথাত বিজেপি বিৰোধী কিন্তু বাস্তৱভাৱে তেওঁলোকৰ বিজেপিৰ লগত মিলিত আছে, তেওঁলোকে বিজেপিৰ লগত মিলিত আছে। মই সদায় কওঁ যে আমি ইণ্ডিয়া এলায়েন্স যে গঠন কৰিছোঁ, এই ইণ্ডিয়া এলায়েন্সত আমি বাস্তৱভাৱে যিসকল বিজেপি বিৰোধিতা কৰিছে আমি সেইসকলক লৈ আমি ইণ্ডিয়া এলায়েন্স গঠন কৰিছোঁ। কিন্তু যদি কোনোবা দল আছে যে নামত বিজেপি বিৰোধী কিন্তু প্ৰত্যেকবাৰ বিজেপিক সহায় কৰি যায়, সেইজন দলৰ কাৰণে ইণ্ডিয়া এলায়েন্সৰ দৰ্জা সদায় বন্ধ কৰি ৰাখিব মানে। আৰু উদাহৰণস্বৰূপ হ'ল AIUDF দল। AIUDF দলৰ নেতা মৌলানা আজমাল চাহাব কংগ্ৰেছ দলটোকহে গালি পাৰি থাকে, প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা ডাঙৰীয়াকে গালি পাৰি থাকে, কি কথা কৈ থাকে। জাকিৰ হোসেন সিকদাৰ আছে, তেওঁৰ বিৰুদ্ধে কিমান তেওঁলোকে ৰাজনীতি কৰে। কিন্তু AIUDF দল ভূপেন বৰা ডাঙৰীয়াক যিমান কঠোৰ ভাষাৰে সমালোচনা কৰে, তাৰ বিপৰীতে ইমানে মিঠা ভাষাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশংসা কৰে।
গালি আমাক পাৰিব আৰু প্ৰশংসা কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ভূপেন বৰা ডাঙৰীয়া বেয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ দক্ষ মুখ্যমন্ত্ৰী। এয়া হ'ল AIUDF দল। এই দলটো কেনেকৈ বিশ্বাস কৰিব পাৰে? যি দলে বিজেপি এজেণ্ট হৈ কাম কৰি আছে, এতিয়া বিজেপি ভিজিলেন্স কেছ আমাৰ ওপৰত দিছে, ইনকুৱাৰী আমাৰ ওপৰত দিছে আৰু AIUDF দলক চব ফালৰ পৰা সুবিধা দিছে। অসমৰ ৰাইজেও গম পাই গৈছে, সজাগ হৈছে, সচেতন হৈছে। আৰু সেইকাৰণে মই প্ৰাক্তন বিধায়ক ইলিয়াছ আলী চাহাবক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই বিশাল জনসভা আয়োজন কৰি মানুহে গম পাই গৈছে যে নহয়, বিজেপিৰ বিকল্প এটাই, সেই বিকল্পটো হ'ল কংগ্ৰেছ দল। আৰু মই আপোনাক কথা দিছোঁ যে অনাগত দিনত যিমান অত্যাচাৰ বিজেপি দলে অসমৰ ৰাইজৰ ওপৰত কৰিছে, ফুট লগাই তাৰ উত্তৰ তেওঁলোকক বাধ্যমূলক কৰিবলৈ ফুট লগাই তেওঁলোকক উত্তৰ দিবলৈ বাধ্য কৰিম। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিয়া লৈ ৰাজনীতি কৰিবলৈ বিচাৰে, কিন্তু আজি আমাৰ অসমীয়া গামোচাৰ ইয়াৰ মূল্যটো আজি শুৱালকুছিত তেওঁলোকে নাইকিয়া কৰি দিছে। কি কৰিছে অসমীয়া জাতিৰ কাৰণে? আজি শুৱালকুছি মই কথা পাতি আছিলো ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত। তেওঁ ক'লে যে আজি কেনেদৰে আমাৰ শুৱালকুছি শিপিনীসকলে কষ্ট কৰি কিমান সুবিধা তেওঁলোকে কংগ্ৰেছ চৰকাৰ দিনত পাইছিল আৰু এই অসমীয়া গামোচাৰ মূল্যটো তেওঁলোকে ধৰি ৰাখিছিল। কিন্তু যেতিয়াৰ পৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে, এতিয়া অসমৰ শিপিনীসকলৰ আজি মূল্য নাই, আজি অসমৰ শিপিনীসকলৰ অৱস্থা নাই। আজি অসমৰ গামোচা আজি এখন বিজেপি চৰকাৰে গুজৰাটৰ মানুহৰ হাতত তেওঁলোকে বিক্ৰী কৰি দিছে। তো শ্ৰদ্ধেয় মুখ্যমন্ত্ৰী মহোদয়, এই মঞ্চৰ পৰা মই আপোনালোকক বিনম্ৰভাৱে মই নিবেদন জনাইছোঁ, এই হিন্দু আৰু মিয়া ৰাজনীতি বন্ধ কৰক আৰু অসমীয়া গামোচা মূল্যটো সুৰক্ষিত কৰিবলৈ চেষ্টা কৰক। আমি আপোনালোকৰ লগত থাকিম যদি সঁচাকৈ অসমীয়া গামোচাৰ শুৱালকুছিয়ে তেওঁলোকৰ সুৰক্ষিত কৰিবলৈ পাৰে। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, আমি কামবোৰ কৰি যাম। আমি এনেদৰে জনসভা আমি অংশগ্ৰহণ কৰিম, কিন্তু কথা হ'ল আপোনালোকে নিজৰ নিজৰ অঞ্চলত মানুহবোৰ কিমান বুজাব পাৰে। কথা হ'ল যে ইয়াত বহুত মানুহ আহিলে, বহুত আহিব নোৱাৰিলে। আজি যিবোৰ আমি কথাবোৰ পাতিলোঁ, সেই কথাবোৰ আপোনালোকে তেওঁলোকৰ কাণত কেনেকৈ পেলাব? সেইকাৰণে যদি আমি নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বিচাৰোঁ, যদি আমি নিজৰ ল'ৰা ছোৱালীক এটা শান্তিৰ এটা অসম গঢ়ি তুলিবলৈ বিচাৰোঁ, যদি আমি বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালী সন্মান সহকাৰে তেওঁলোকে ডাঙৰ হওক, আজি এই সভাৰ পিছত আমি সকলোৱে নিজৰ নিজৰ ঘৰত গাঁৱত গৈ কথাবোৰ বুজাব লাগিব যে শান্তি মানে কংগ্ৰেছ, সম্প্ৰীতি মানে কংগ্ৰেছ, একতা মানে কংগ্ৰেছ, উন্নতি মানে কংগ্ৰেছ, আমাক লাগে কংগ্ৰেছ। ক'বনে নকয়? কংগ্ৰেছ আহিবনে নাহে? চৰকাৰ আমাৰ হ'ব